পাই এফালে আমাৰ পখিলা মূৰত টুপি এটা লগাই দিছে আৰু এফালে কাৰেণ্টৰ শ্বট দি দিছে হ'বলা আৰু এফালে কিবা মেচিন এটা চলাই দিছে গোটেই গালখনত ফাইনালি পখিলা ভাগৰ চুলিখিনি ষ্ট্ৰেট দিয়া হ'ল আৰু এইফালে দেখিব পাইছে এইফালে পখিলা আছে আৰু পখিলাৰ মনটো বেয়াও লাগে মানে কি হ'লে আগলা কোৱা এতিয়া নৰ্মেলকৈ কৰিছা হ'ব দিয়া এতিয়া আমি ওলাই থাকিব লাগে সো হে গাইছ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ প্ৰত্যেকজনী ছোৱালীৰ এটা সপোন থাকে নিজৰ চুলিকেইডাল অকণমান ধুনীয়া কৰা সেয়েহে মানে আজি পখিলাৰ চুলিকেইডাল ষ্টেট দিবলৈ গৈ আছোঁ প্ৰায় আমি পখিলাহঁতৰ ঘৰত আছোঁ দেখিবই পাইছে আজি পখিলাহঁতৰ ঘৰলৈ অহা 3 দিনেই হ'ল 3 দিন হ'ল মানে আজি পখিলাৰ চুলিকেইডাল ষ্টেট দি আহোঁ ইউটিউবৰ পৰা অলপমান পইচা আছিলে মোৰ হাতত পোৱা আৰু সেই পইচাৰে মানে আজি পখিলাৰ চুলিকেইডাল ষ্টেট দি আনোঁ বুলি ভাবিছোঁ আৰু এইফালে আমাৰ দেহামনু আছে দেহামনুকো লৈ যাম আৰু পখিলা ভিতৰত আছে ভাত খাইছে হ'বলা পখিলাৰ ওচৰলৈ যাওঁ বলক প্ৰায় পখিলা ভিতৰত আছে মানে এইফালে ভাত খাই আছে ভাত মানে মাও খাই আছে ময়ো ভাত মুঠি খাই ল'ব লাগে এয়া মোৰ ভাত নে হা তুমি খালা আৰু এইফালে মই মাছেৰে ভাতটো খাব লাগিব এয়া ব্ৰইলাৰ মাংস মোৰ নে কি হা খাই লওঁ মই আৰু এইফালে মাছ আছে মাছ মানে এইখিনি পাভ মাছ আৰু এইফালে জোল আৰু খাব লাগিব এখন তোমাক দি দিছোঁ আৰু এইফালে জোলখিনি লৈ লৈছোঁ আৰু মাছ এপিচি লৈ ল'ম মাছ কোন পিচ ল'ম এপিচে ল'ম তাৰপিছত এইফালে মাংস আছে প্ৰায় মোৰো ভাত পানী খাই একেবাৰে ৰেডি হৈ ল'লোঁ আৰু এতিয়া বাইকৰ চাবিটো ল'ব লাগিব এইফালে বাইকৰ চাবিটো থোৱা আছিলে বাইকৰ চাবি পাত লৈ লৈছোঁ আৰু এইফালে পখিলা গ'ল পখিলা এইফালে চাওঁ তোমালোক বেটেৰী ৰিক্সাতে যোৱা হা আৰু চুলি যে ষ্টেট দিবা মনটো কেনেকুৱা লাগিছে ভাল লাগিছে বহুত দিনৰ সপোন এটা পূৰণ হ'ব মোৰে ফুটা নাই মুখত আৰু মই বাইক লৈ যাম আৰু পখিলাহঁত বেটেৰী ৰিক্সাত যাব আৰু এইফালে মই বাইকখন উলিয়াই লোৱা হ'ল আৰু এইফালে আমাৰ ফুলখালিজনীও আছে বাইদেউ থাকা আৰু অকলে অকলে আৰু পখিলাহঁত গ'লেই আৰু ময়ো এতিয়া যাব লাগে এইফালে হেলমেট পাত লৈ লৈছোঁ হেলমেট মেইন হয় নাই আৰু এতিয়া ওলাই থাকিব লাগে মুখেৰে বুবা যে কথা নকয় তাই ময়ো আৰু ৰখিবলৈ নাই বাইকখন ষ্টাৰ্ট দি এতিয়া ওলাই থাকিব লাগে মানে কেমেৰামেনজনীক অকণমান মোবাইলটো ধৰি দিব দিছিলোঁ এতিয়া মই হেলমেট ছেটআপ নাই যিহেতু এনেকৈ কেমেৰা কৰি যাব লাগিব ময়ো আহি পালোহি কুৰাবাহী তিনিআলি আৰু পখিলাহঁত নামিলে বেটেৰীৰ পৰা আৰু এতিয়া যাব মেজিকত বোকাঘাটলৈ বুলি আৰু মই ইয়াৰ পৰা আগবাঢ়ি থাকিব লাগিব পখিলাহঁতলৈ ৰখি থাকিলে নহ'ব মই একেবাৰে বোকাঘাটত লগ পাই আছোঁ মানে পখিলাহঁত গাড়ীত বহি আছে যিহেতু ক'ত ৰখিবগৈ লাগিব তাকে সুধি লওঁ মা একেবাৰে বোকাঘাটত ৰখিবগৈ লাগিব হস্পিটেলৰ ৰোডত ঠিক আছে আৰু ময়ো ওলাই থাকোঁ পখিলাহঁত অহালে দেৰি হ'ব যিহেতু লাইন গাড়ী হয় সেয়েহে মানে মানুহলৈ ৰখিবলগীয়া হৈছে আৰু মই ওলাই থাকোঁ মানে বাইকখন পাৰ কৰাই পেলাই ইয়াতে ৰাখিছিলোঁ আৰু এতিয়া গৈ থাকোঁ বেছি ভিডিঅ' কৰি নাথাকোঁ একেবাৰে মই বোকাঘাট পালে ভিডিঅ' কৰিম যিহেতু বাইক চলাই যাম আৰু এটা হাতত মোবাইল লৈ পেলাই ভিডিঅ' বনোৱাটো ৰুল নহয় সেয়েহে মানে কেমেৰাটো ইয়াতে অফ কৰি দিছোঁ আৰু পখিলাহঁতো ওলাই গ'লেই প্ৰায় ময়ো আহি পালোহি পাৰ্লাৰখনত আৰু ইয়াতে পখিলাহঁত আছে পখিলাৰ যিহেতু চুলি ষ্টেট দিবলৈ আহিছিলোঁ চুলিখিনি ষ্টেট দিয়া নহ'ব এইটো কাৰণে মানে যিহেতু আমি কাইলৈ ফুৰিবলৈ যাম সেয়েহে মানে যদি আজি ষ্টেট দি নিওঁ কাইলৈ আমি ফুৰিব গ'লে হেৰা বতা লাগিলে বোলে চুলিখিনি আকৌ বেয়া হৈ যাব যেনেকুৱা হৈ আছে তেনেকুৱাই হৈ যাব সেইকাৰণে আজি দিয়া নহ'ব আৰু পখিলাহঁত আগতীয়াকৈ আহি পানি ভিতৰত আছে মানে এইফালে পখিলাক চুলিখিনি ধুৱাই আছিলে আৰু এইফালে বাইদেউ আছে বাইদেউ এইটো যে কৰাই আছে এইটো কি বুলি কয় পাই এইফালে পখিলাৰ মূৰত কিবাকিনি লগাই আছে এইটো কি লগাইছে চুলিটো স্পা কৰা হৈছে ন আৰু আমাৰ পখিলাৰ যিহেতু চুলিখিনি ষ্টেট কৰিম বুলি আহিছিলোঁ আমাৰ ষ্টেট কৰাটো নহ'ব এইটো কাৰণে নহ'ব যিহেতু আমি কাইলৈ ফুৰিবলৈ যাম নগাঁৱলৈ আৰু নগাঁৱলৈ যোৱাৰ লগে লগে পখিলাৰ চুলিত হেৰা বতা লাগিলে চুলিখিনি আকৌ বেয়া হৈ যাব ন এতিয়া যেনেকুৱা আছে আকৌ তেনেকুৱা হৈ পৰিব হয় নাই আৰু আমাৰ পইচাটো অভাৱত যাবলৈ নাই এতিয়া সেয়েহে মানে এতিয়া স্পা কৰিছে ন এইটো এইটোকে কৰি দিছে পিছত আমাক দিন এটা দীঘলীয়াকৈ লৈ আহিব দিছে আৰু তাৰপিছত কৰি দিব ন পাৰ্মানেণ্টলি তো এতিয়া এনেকৈ নৰ্মেলকৈ কৰি দিছে আৰু মন খুচ ভাল লাগিছে হ'ব দিয়া এনেকৈ কৰি লোৱা আৰু তাৰপিছত ফেচিয়েল কৰিব তাৰপিছত আৰু কিবাকিনি কৰিব আৰু ন টুপি এটা লগাই দিছে আৰু এইফালে কাৰেণ্টৰ শ্বট দি দিছে হ'বলা কি কৰিছে চুলিখিনি গৰম কৰিছে হা গৰম ভাৱ দিয়া হৈছে আৰু মানুহজনীক এইফালে কাগজ এখন পিন্ধাই দিছে কেনেকুৱা লাগিছে গৰম গৰম লাগিছে নেকি হা তোমাক পঞ্জাবী লাগিছে আৰু এইফালে আমাৰ দেহামনু আছে এই দেহামনু কি খাইছা হা অ মাম খাইছা
হা কি 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 কৈছা কি খাইছা মামাম কৈ দিয়া মামাম নাচি দিয়া নিষ্ঠা আইও আৰু এইফালে আমাৰ পখিলাক চেলাই থ্ৰেডিং কৰিছে আৰু এয়া কি কৰিব ফেচিয়েল কৰা হ'ব গোটেই ডিঙিয়ে মূৰে মাৰিব হয় না ডায়মণ্ড ফেচিয়েল ন এইবিলাক নুফুটে ছোৱালী মানুহ কি কি যে কৰাই নহয় আৰু এতিয়া পুৰা ধুনীয়াকৈ কৰাই আছে মানে চুলিখিনিহে এতিয়া নৰ্মেলি কৰা হৈছে ন এতিয়া মেকআপ মাৰি থাকিব নেকি মলি ওলাব নাই যিমান বগা মানুহে হওক এইটো মাৰিলে মলি ওলাবই হয় নাই আৰু এইফালে কিবা মেচিন এটা চলাই দিছে গোটেই গালখনত নাকে কাণে চলাব নেকি হা এইটো কিমান লয় কিনিবলৈ পায় নাই এইটো কিনিব নোপোৱাহেঁতেনো আপুনি কেনেকৈ আনে ন আৰু এইফালে পাউডাৰ অলপমান লেপি দিছে পাউডাৰ হয় জানো এইটো জানো কি হয় মই এইবিলাক চিনিয়ে নাপাওঁ আৰু এইফালে পখিলা গালত লগাই দিছে যাতে পখিলাৰ গালখন অকণমান কি হয় চাইনিং আৰু ডেজলিং কি বস্তু বুজি নাপাওঁ আৰু হ'বলৈ কাৰণে লগাই আছে মানে একেবাৰে ফুল লগাই লওক ন ফাইনেলি পখিলাৰ চুলিখিনি এতিয়া লাহেকৈ ষ্টেট দিছে নে কি কৈছে ষ্টেট কৰি আছে মানে পাৰ্মানেণ্ট নহয় আৰু 4-5 দিনৰ কাৰণে আৰামছে হৈ যাব টেম্পৰালি ষ্টেট দি আছে তো আৰু কেইদিনমানৰ পিছত আকৌ আহিম টাইম লৈ আহিব লাগিব যদি আমি এতিয়া কৰি নিওঁ বুলি ভাবোঁ প্ৰায় 10-11টামান বাজিব ন ৰাতি হৈ যাব সেয়েহে মানে টেম্পৰালিকে কৰি লৈছোঁ আৰু চুলিখিনিও বহুত আছে আৰু তাত সেয়েহে মানে আৰু পখিলা অনুভৱ কোৱা ভাল হা খালি বহুত দেৰি হৈ গৈছে যে টোপনি ধৰি গৈছে হয় নাই টোপনি ধৰিছে নাই হা ধৰিছে এই ফুৰিবলৈ এনেই যাবা নে কি ফাইনেলি পখিলা ভাগৰ চুলিখিনি ষ্টেট দিয়া হ'ল আৰু এইফালে দেখিব পাইছে এইফালে পখিলা আছে পখিলা কিবা লাগিলে হ'ব লাগে এৰুৱাই আছে পানী দি পানী কি লাগিলে ফেচ ৱাছ কৰোঁতে যে লগাইছিলে সেয়া ন তো এইফালে চুলিখিনি ধুনীয়াকৈ দেখিব পাইছে এইখিনি কি ধুনীয়াকৈ কৰি দিছে চাওঁ ঘূৰি দিয়া এইফালে চাই লওক আৰু আগফালে ঘূৰি দিয়া এই যেন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চাব মাৰ ওচৰত আছে আৰু এইজনী চাহ গিলাচখনত দেখাই দিছোঁ আৰু পখিলাৰ মনটো বেয়াও লাগে মানে প্ৰথমৰ চুলিখিনি যেনেকুৱা ন এবাৰ দিয়াৰ পিছত তেনেকুৱা হৈ নাথাকে সেইকাৰণেও বেয়া পায় তাই হয় নাই চুলিখিনি বেয়া হৈ যায় সেইকাৰণেও বেয়া পায় উপায় নাই আজিকালি ফেশ্বনে হৈ যায় কি হ'লে আকবা কোৱা চবেই কৰে মই বোলো তুমি কৰি জানো কি হয় বোলো আৰু মানে তাৰ চুলিখিনি ইমানেই ডাঠ মানে কিছুমানে দিগদাৰ হৈ যায় চুলি ধুই আহিব এটা আঁচুৰি অকণমান জ্বত লাগিব কিবা হ'ব এনেকুৱা হয় মানে সেয়েহে মানে তাইক মোক কৰি ল'ব লৈছোঁ তাই এতিয়া আকৌ বেয়াহে পাইছে নালাগে দিয়া এতিয়া নৰ্মেলকৈ কৰিছা হ'ব দিয়া এতিয়া আমি ওলাই থাকিব লাগে যায়নে আহক গৈ থাকোঁ দেই কাৰ লগত আমাৰ লগত আৰু এইফালে পোৱালি আছে এইফালে মাকে আজি আমাৰ পখিলা ভাগৰ চুলি ষ্টেট কৰিলে কি বোলে মনত ফটো উঠে বোলে এইফালে মোবাইল লাগিছে হৈ গ'ল আৰু এইফালে বাইদেৱে মাৰিব যিহেতু মোৰ কাৰণে এটা চাৰ্ট চাবলগীয়া আছিলে বোকাঘাটতে যিহেতু এম বজাৰখন আছে সেয়েহে মানে তালৈকে সোমাই আহিলো মাৰ্কেটখনত সোমাই আহি পিনে মোৰ পচন্দৰ চাৰ্ট এটা চাবলৈ সোমাই গ'লো ৰং বিৰঙৰ বস্তুবিলাক দেখি ভাবিছিলো মোৰ মন পচন্দৰ কাপোৰ এযোৰ বিচাৰি পাম কিন্তু মই তলৰ পৰা 3 নম্বৰ ফ্ল'ৰলৈকে গৈ পানি পালোগৈ কিন্তু মোৰ মন পচন্দৰ কাপোৰ এটা বিচাৰি নাপালো কাপোৰ থকাটো ধেৰ আছে কিন্তু মোৰ মন পচন্দৰ কাপোৰটোহে মই বিচাৰি পোৱা নাছিলো সেয়েহে মানে একেবাৰে ঘূৰি পাকি পানি ঘৰলৈ বুলি একেবাৰে গুচি আহিলো মই বোকাঘাটত বহুত দেৰিয়ে কৰা হ'ল আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছো পখিলাহাটক এইফালে মিউজিকত বহাই দিছো আৰু মই বাইকখন আগত ৰাখিছো এতিয়া মই বাইকৰ ওচৰলৈ গৈ আছো এতিয়া ধুনীয়াকৈ ওলাই থাকিব লাগে ঐ গৈ থাকো দেই হা গৈ থাকো
আৰু এতিয়া মই ওলাই থাকোঁ ইয়াৰ পৰা আগতে বাইকখন থৈছোঁ বাইকখন লৈ ওলাই আছোঁ ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ বোকাখাটৰ পৰা আহি কেতিয়াবাই পালোহি কিন্তু ভিডিঅ' বনাবলৈ একদমেই মন নাইকিয়া হ'লে মানে যিহেতু আজি দিনটো বহুত কষ্ট হ'ল আৰু দিনটো মই ভাতেই খোৱা নাছিলোঁ পখিলাৰ এই চুলি তুলিৰ লগত লাগি থাকোঁতে মানে বহুত সময় লাগে চুলি ষ্টেট দিওঁতে সেয়েহে মানে পাৰ্মিনেণ্ট দিবলৈ চিন্তা কৰিবলগীয়া হৈ গ'ল কৈছে বোলে প্ৰায় 9টামান বাজি যাব চুলি ষ্টেট দি হোৱালে পাৰ্মিনেণ্টকৈ আৰু পাৰ্মিনেণ্ট দিয়াৰ পিছতো 3 দিনৰ কাৰণে ক'লেও বাহিৰলৈ হেয়া বতাহ লাগিব ওলাব নালাগিব বুলি কৈছে হেয়া বতাহ লাগিব নহ'লে সেইকাৰণে কি ভাবিলোঁ যিহেতু আমি কাইলৈ আমি ফুৰিবলৈ ওলাই যাম সেয়েহে মানে এনেওতো হেয়া বতাহ লাগিব সেইকাৰণে আমি পাৰ্মিনেণ্ট নিদিলোঁ আৰু এনেকৈ নৰ্মেলকৈ দি আনিলোঁ মানে 2 দিন 3 দিন যোৱাকৈ আৰু সেয়েহে মানে আৰু ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ কেনেকুৱা হ'ল কেনেকুৱা নাই হোৱা একেবাৰে এডিটিঙতহে গম পাম আৰু ভিডিঅ'টো চাই খুবেই ভাল পাব বুলি আশা কৰিলোঁ যদিহে আপোনালোকে দেহামনু আৰু পখিলাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যনটো অন কৰি ল'ব আৰু মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকৰ মোবাইলত নটিফিকেশ্যন সোমাব আৰু নটিফিকেশ্যনত ক্লিক কৰি পানি আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব পাৰিব